দিনাখন যোৱা শনিবাৰে মই স্কুলত আহিছোঁ 9:30 আহি পেলাই দেখিছোঁ আমাৰ কাৰ্যালয়ত এজনী ছোৱালী শুই আছে আৰু 4-5জনীমান ছোৱালীয়ে তাইক দৰাদৰি কৰি আছে, মূৰত পানী দি আছে। মই ক'লো বাইদেউ সুধিলোঁ, মনোৰা বাইদেউ, ওবাইদুল ছাৰ, আমৰুল ছাৰক সুধিলোঁ কি হৈছে আজি দেখোন আৰু আমাৰ চকীদাৰক ইমান গৰম কিয়? সিহঁতে কৈছে যে এই সাদিকা নামৰ ছোৱালীজনীয়ে ফাতিমা নামৰ ছোৱালীজনীক বেয়াকৈ প্ৰহাৰ কৰিছে, মাৰধৰ কৰিছে, তাৰ ফলত তাই চেঞ্চলেছ হৈ গৈছে। মই বাইদেউ ক'লো যে এতিয়া কি কৰা যায়? হেড ছাৰো অফিচত আছে, কিতাপ আনিবলৈ গৈছে আৰু মই এইটো বিচাৰ কৰিব নোৱাৰিম, যিহেতু ছাৰে বিচাৰটো কৰিব। এতিয়া আপুনি এটা কাম কৰক, গাৰ্জেনসকলক মাতক, যদি নাম্বাৰ আপোনাৰ হাতত আছে এই গাৰ্জেনসকলক মাতক। বাইদেৱে সেইমতে মোৰ কোৱা মতে গাৰ্জেনসকলক মাতিলে, মাতি আনি ছোৱালীজনীৰ ফাতিমা নামৰ এই আঘাত পোৱা ছোৱালীজনীৰ দাদা কি শ্বৰীফুদ্দিনক আনি পেলাই ছোৱালীজনীক চমজাই দিলে। এইখিনিতে SMCৰ প্ৰেচিডেণ্টটো আহিলে, চমজাই দিলে আৰু যিজনী ছোৱালীয়ে মাৰিছিলে সাদিকা নামৰ ছোৱালীজনীক ইয়াত ৰাখিয়ে দিলে, তাইতো কোনো আঘাতে নাই। হঠাৎকৈ মই ক্লাছ 6ৰ পৰা উভতি আহি অকণমান ৰেষ্ট লৈ আছোঁ, চাহ অকণমান আমি ৰঙা চাহ গ্ৰহণ কৰি আছোঁ। এইখিনিতে মানে ক্লাছ 7ৰ পৰা কিছুমান ছোৱালীয়ে ক'লে এই সাদিকা নামৰ ছোৱালীজনী, যিজনী ছোৱালীয়ে ফাতিমা নামৰ ছোৱালীজনীৰ চুলত ধৰি টানিছিল আৰু আঘাতপ্ৰাপ্ত কৰিছিল, সেই ছোৱালীজনী বোলে বেহুচ হৈ গৈছিলে। নাই নাই নাই, একদম ঘোষাত মিছা, এইটো মনে খোজা। আমি জনামতে এই ফাতিমা নামৰ ছোৱালীজনীৰ স্বীকাৰোক্তিৰ পৰা আমি পাইছোঁ বা বেলেগ ওচৰৰ স্বীকাৰোক্তিৰ পৰা আমি ল'ৰা ছোৱালীৰ স্বীকাৰোক্তিৰ পৰা আমি পাইছোঁ এই সাদিকা নামৰ ছোৱালীজনীৰ মাকে ঘৰত নি পেলাই তাইক প্ৰহাৰ কৰিছে। আৰু এইখিনিতে বাইদেউ বা অইন ছাৰসকলে কোৱা মতে তাই গছৰ ডাল এটা লৈ পেলাই আমাৰ অফিচতো তাই ছোৱালীজনীক প্ৰহাৰ কৰিছে। এতিয়াতো আমি ন্যায় লাগে, সত্যটো উদ্ঘাটন হ'ব লাগে। আমাৰ শিক্ষকতা জীৱনত বাইদেউ আজি 36 ইয়াৰ্ছ শিক্ষকতা কৰিছে, মোৰ 26 ইয়াৰ্ছ শিক্ষকতা জীৱনত এইখিনি কোনো ধৰণৰ এনে অশুভ আচৰণৰ সন্মুখীন হোৱা নাই।